হাই ফ্ৰেণ্ডছ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ৰং চেনেলত বৰ্তমান সম্প্ৰচাৰিত হৈ থকা অঞ্জলি ধাৰাবাহিকখনৰ সুৰজিতৰ মাকৰ চৰিত্ৰটিত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ বিষয়ে। অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম কি, খৰকত কেতিয়া জন্ম হৈছিল, এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটাই অনুৰোধ, যদি এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। অঞ্জলি ধাৰাবাহিকখনৰ সুৰজিতৰ মাকগৰাকীৰ প্ৰকৃত নাম হৈছে আশা বৰদলৈ। আশা বৰদলৈৰ জন্ম হৈছিল 7 ফেব্ৰুৱাৰী তাৰিখে নগাঁও জিলাৰ বৰহমপুৰত। আশা বৰদলৈৰ ঘৰত মতা নাম অৰ্থাৎ নিকনেম হৈছে জান। আশা বৰদলৈৰ শিক্ষাগত অৰ্হতা হৈছে আশা বৰদলৈয়ে বৰহমপুৰৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলি নগাঁও কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। আশা বৰদলৈৰ পৰিয়ালত পিতৃ মাতৃ বায়েক আৰু এজন ককায়েক আছে। পিতৃগৰাকীৰ নাম হৈছে যোগেন্দ্ৰনাথ বৰদলৈ, মাতৃগৰাকীৰ নাম হৈছে তগৰ বৰদলৈ। আশা বৰদলৈয়ে কেমেৰাৰ সন্মুখত অভিনয় কৰা প্ৰথমখন অসমীয়া ছবি হৈছে মনত বিৰিণাৰ জুই। পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ অসমীয়া জনপ্ৰিয় ভিচিডিসমূহতো অভিনয় কৰাৰ লগতে বিভিন্ন ধৰণৰ অসমীয়া ধাৰাবাহিকসমূহতো অভিনয় কৰিছিল। তাৰ ভিতৰত দহন, অহল্যা ইত্যাদি। আৰু বৰ্তমান আশা বৰদলৈ গুৱাহাটীত থাকে। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। ধন্যবাদ।